কৃষ্ণ গুৰু জয় জয়তে পৰম আৰাধ্য পৰম কৃপালু কৃষ্ণ গুৰু ঈশ্বৰৰ শ্ৰীচৰণত সহস্ৰ কোটি প্ৰণিপাত জনোৱা হৈছে। লগতে আমাৰ চিৰনমস্য গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু ঈশ্বৰৰ চৰণতো আমাৰ ভক্তি ভৰা সেৱা নিবেদিছোঁ। আজিৰ এই বিয়লিৰ ধৰ্মালোচনীৰ বৈঠকত উপবিষ্ট হোৱা আপোনালোক সমস্তৰে চৰণত আমি সেৱা জনাইছোঁ। আজি আমি আপোনালোকৰ লগত এই বিয়লিৰ সময়ত দুআষাৰ ঈশ্বৰৰ কথা আলোচনা কৰাৰ সৌভাগ্য হোৱাত আমি নিজকে ধন্য মানিছোঁ। ঈশ্বৰৰ কথা আলোচনা কৰিবলৈ পোৱাটো পৰম সৌভাগ্যৰ কথা। আজি আমি আপোনালোকৰ লগত দুআষাৰ গুৰু মহিমা সম্পৰ্কে আলোচনা কৰিবৰ কাৰণে প্ৰয়াস কৰিম। কিন্তু গুৰুৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাটো ইমান উজু কথা নহয়, যাৰ মহিমা ব্ৰহ্মা মহেশ্বৰে নাজানে, গুৰুৰ মহিমা মহামহাযোগীসকলে নাজানে। তেনে মহাপুৰুষ গুৰু সম্পৰ্কে আলোচনা কৰিবলৈ যোৱাটো নিমখৰ পুতলা হৈ সাগৰৰ গভীৰতা জোখ ল'বলৈ যোৱা সদৃশ। গুৰু শব্দৰ অৰ্থ সম্পৰ্কে আমাৰ চিৰনমস্য গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু ঈশ্বৰে ধৰ্মালোচনা সমূহত সদায় ব্যাকত কৰি আহিছে। গুৰু শব্দ অৰ্থ কি? গুৰু কোন? গু মানে এন্ধাৰ, ৰু মানে পোহৰ। এই অজ্ঞান অন্ধকাৰৰ পৰা মানুহক যিজনাই জ্ঞানৰ পথলৈকে আগুৱাই লৈ যাব পাৰে তেওঁকে গুৰু বুলি কোৱা হৈছে। গুৰুৰ কৃপাতহে আমি ক'ৰ পৰা আহিলোঁ, কলৈকে যাম, এই সংসাৰত আমাৰ প্ৰকৃত কৰণীয় কৰ্তব্য কি, এই সমস্ত উপলব্ধি কৰিব পাৰোঁ। আজি আমি গুৰু ভক্তি কৰিলে মানুহৰ কেনেকুৱা ধৰণে উন্নতি হয় আৰু গুৰু ৰুষ্ট হ'লে কেনেধৰণৰ অধোন্নতি হয়, এই সম্পৰ্কে আমি দুআষাৰ আলোচনা কৰিম। এই সম্পৰ্কে আমি ইন্দ্ৰ মহাৰাজাৰ কাহিনীৰ জৰিয়তে বুজি ল'বৰ কাৰণে চেষ্টা কৰিম। ইন্দ্ৰ মহাৰাজা অমৰাৱতীৰ ৰজা। অমৰাৱতী এনে এখন ৰাজ্য, পৃথিৱীৰ ভিতৰত আটাইতকৈ ঐশ্বৰ্যশালী ৰাজ্য, আৰু সেইকাৰণে ইন্দ্ৰৰ এই অমৰাৱতীখন দখল কৰিবৰ কাৰণে পৃথিৱীৰ বিভিন্ন ৰজাই ষড়যন্ত্ৰ কৰিছিল। এনেকুৱা এখন ঐশ্বৰ্যশালী ৰাজ্য এখনৰ ৰজা ইন্দ্ৰই কেনেকৈ হ'ব পাৰিলে? একমাত্ৰ গুৰু বৃহস্পতিৰ কৃপা। গুৰুই সদায় ইন্দ্ৰৰ উন্নতি, ইন্দ্ৰৰ মংগল প্ৰাৰ্থনা কৰে যে মোৰ শিষ্যৰ উন্নতি হওক, মোৰ শিষ্যৰ মংগল হওক। এয়ে গুৰু বৃহস্পতিৰ ব্ৰত, এই সাধনা। আৰু সেইকাৰণে ইন্দ্ৰ মহাৰাজৰ ৰাজ্য দপদপে উন্নতি হৈছিল। কিন্তু ইন্দ্ৰ মহাৰাজাই নাজানে যে গুৰুৰ কৃপাতে তেওঁৰ ৰাজ্যৰ উন্নতি হৈছে, এই কথা নাজানে। তেওঁ ভাবে যে মোৰ বল আৰু বুদ্ধিৰ দ্বাৰা মোৰ ৰাজ্যখন এনেধৰণে সজালো, এইবুলি সদায় অহংকাৰ। গুৰুৰ কথা তেওঁৰ মনলৈ নাহে। গুৰু যে তেওঁ কৃপা কৰি আছে এইটো মনত নপৰে। তেওঁ নিজকেই মই বুলি ভাবে, ময়বৰ মনোভাৱ লৈ থাকে। এবাৰ কি হ'ল, ইন্দ্ৰ মহাৰাজাই নিজৰ ৰাজ্যখনত ডাঙৰ এটা উৎসৱ পালন কৰিবলৈ ল'লে। সেইখন উৎসৱত ৰাজ্যৰ বাহিৰৰ সকলো ৰজা প্ৰজাকে নিমন্ত্ৰণ জনাইছে। সকলো আহি সেই উৎসৱত ভৰি পৰিছে। গুৰু বৃহস্পতি দয়ালু, কৃপালু, গুৰুক নিমন্ত্ৰণ জনোৱা নাই গুৰু বৃহস্পতিক। তথাপি গুৰুই চিন্তা কৰিছে
মোৰ ভকতসকলে যিহেতু একত্ৰিত হৈ আনন্দ কৰিব, গতিকে ময়ো মোৰ শিষ্যসকলৰ লগত আনন্দিত হওঁ। এইবুলি সেই উৎসৱত গুৰু বৃহস্পতি উপস্থিত হ'ল। ৰজা ইন্দ্ৰই গুৰু বৃহস্পতিক দেখিছে, দেখিও নেদেখাৰ দৰে ভাও ধৰি থাকি মাত এষাৰ নলগালে, বহিবৰ কাৰণে আসন এখন নিদিলে, আওকাণ কৰি থাকিল। তেতিয়া গুৰুৰ মনত প্ৰচণ্ড আঘাত লাগিল যে যি শিষ্যৰ কাৰণে মই দিনে ৰাতি মংগল প্ৰাৰ্থনা কৰোঁ, সেইজন শিষ্যই আজি সামান্য ধনৰ মোহত পৰি আজি মোক অৱজ্ঞা কৰিলে। এনে এজন অসৎ শিষ্যৰ গুৰু হোৱাতকৈ মই নোহোৱাই ভাল, এইবুলি গুৰুই মনত প্ৰচণ্ড আঘাত পাই তাৰ পৰা আঁতৰি আহিল। মানুহে যেতিয়া ভুল কৰে তেতিয়া লগে লগে উপলব্ধি কৰিব নোৱাৰে। ভুলটো হৈ যোৱাৰ পিছতে উপলব্ধিটো হয় কিছু সময় পিছত, যে মইনো মানুহজনক কিয় এনেকৈ ক'লোঁ, মইনো মানুহজনক কিয় গালি পাৰিলোঁ, মইনো মানুহজনক কিয় মাৰিলোঁ, এনেধৰণৰ কথাবিলাক ভুলটো হৈ যোৱাৰ পিছতে উপলব্ধি হয়। ইন্দ্ৰ মহাৰাজাৰৰ তেনেই হ'ল যে মই গুৰুক সন্মান প্ৰদৰ্শন নকৰিলোঁ, গুৰুজনাক অহা যেন দেখিছিলোঁ, মই বহিবৰ কাৰণে আসন নিদিলোঁ, মাত এষাৰো নলগালোঁ, গুৰু বা কোনফালে বহিল, এইবুলি সভাখনত গুৰুক বিচাৰিবলৈ ধৰিলে। চাৰিওফালে বিচাৰিলে গুৰুক কতোই বিচাৰি নাপালে। নিজৰ ভুল বুজি অপৰাধ হ'ল বুলি জানি গুৰুক গুৰুগৃহলৈ বিচাৰি গ'ল। গুৰুৱে দূৰৰ পৰা দেখিছে ইন্দ্ৰ আহি আছে। গুৰুৱে কৈছে যে এনে অসৎ শিষ্যৰ লগত কথা পতাটো দূৰৰে কথা, মই তাক দৰ্শনেই নিদিওঁ, এইবুলি গুৰুজনা অন্তৰ্ধান। স্বৰ্গ মৰ্ত্য পাতাল তিনিও লোকত বিচাৰি চলাত কৰিলে গুৰুক কতোই বিচাৰি নাপালে। গুৰু যেতিয়া ৰুষ্ট হ'ল, অসন্তুষ্ট হ'ল, তাৰ পৰিণাম ইন্দ্ৰই কেনে ভোগ কৰিলে এইটো মন কৰিবলগীয়া কথা। গুৰুই বেয়া পোৱাৰ লগে লগে, গুৰুৱে দুখ পোৱাৰ লগে লগে, গুৰু ৰুষ্ট হোৱাৰ লগে লগে ইন্দ্ৰৰ ৰাজ্যখনত শস্য মৎস্য কমি আহিল। খেতি কৰিলেও খেতি নহয়, মাছ পুঠি কমি আহিল, প্ৰজাবিলাক নিশকতীয়া হ'ল, বেমাৰী হ'ল, বেমাৰ হৈ আৰু মৰে, কোনো বৈদ্যই ভাল কৰিব নোৱাৰে, আৰু সেইখন ৰাজ্য দখল কৰিবৰ কাৰণে অইন ৰাজ্যৰ ৰজাবিলাকে সদায় খেদি অহা হ'ল। ইন্দ্ৰ মহাৰাজাৰ দুখে কোলাই পাচিয়ে নধৰা হ'ল, চাৰিওফালে অন্ধকাৰ দেখিবলৈ ধৰিলে, উপায়ন্তৰ হ'ল। এনে এক দুৰ্যোগৰ সময়ত আগতে মই গুৰুৰ ওচৰত দৌৰিছিলোঁ, গুৰুক কোৱাৰ লগে লগে গুৰুজনাই মোক সমিধান দিছিল, এই দুখৰ পৰা পৰিত্ৰাণ কৰিছিল। আজি মই কাৰ ওচৰত যাম, কোনে মোক এই দুখ সাগৰৰ পৰা উদ্ধাৰ কৰিব? চিন্তা কৰি তেওঁ ব্ৰহ্মাৰ ওচৰলৈ গ'ল। ব্ৰহ্মাক গৈ সকলো কথা বিৱৰি ক'লে, হে ব্ৰহ্মা, মোৰ এনে অৱস্থা, মোৰ আচৰণত মোৰ গুৰু বৃহস্পতি ৰুষ্ট হৈছে। গুৰু ৰুষ্ট হোৱা কাৰণে মোৰ ৰাজ্যৰ খেতি নোহোৱা হৈছে, মোৰ প্ৰজাবিলাকৰ অচিন বেমাৰত আক্ৰান্ত হৈ প্ৰজা ক্ষয় হৈছে। অন্য ৰাজ্যৰ ৰজাবিলাকে মোৰ ৰাজ্য দখল কৰিবৰ কাৰণে সদায় ষড়যন্ত্ৰ কৰিছে। আপুনি মোক কৃপা কৰিব লাগে, কিবা উপায় দিব লাগে। তেতিয়া ব্ৰহ্মাই কৈছে, হে ইন্দ্ৰ, তুমি যি অপৰাধ কৰি আহিলা, এই অপৰাধৰ ক্ষমা নাই, এই পাপৰ প্ৰায়শ্চিত্ত নাই। পাপৰ প্ৰায়শ্চিত্ত আছে, আজি কিন্তু তুমি যি পাপ কাম কৰি আহিলা, গুৰুদ্ৰোহৰ নিচিনা পাপ কাম কৰি আহিলা, এই পাপৰ কিন্তু প্ৰায়শ্চিত্ত নাই। তোমাক মই এটাই উপদেশ দিব পাৰোঁ যে তুমি পুনঃ গৈ গুৰুৰ ওচৰত চৰণত ধৰি ক্ষমা প্ৰাৰ্থনা মাগা। গুৰুৱে যদি তোমাক ক্ষমা কৰি দিয়ে তেনেহ'লে তোমাৰ পুনঃ মংগল হ'ব। এইবুলি কোৱাত ইন্দ্ৰই কৈছে, হে ব্ৰহ্মা, মইতো গুৰুক ক্ষমা বিচাৰিবৰ কাৰণে বিচাৰি ফুৰিছোঁ, গুৰুই মোক দেখাই নিদিয়ে,
গুৰুক যিহেতু মই দৰ্শনে নাপাম, মই কেনেকৈ গুৰুৰ ওচৰত ক্ষমা বিচাৰিম? তেতিয়া ব্ৰহ্মাই এটা কথা ক'লে, তেনেহ'লে তুমি অন্য এজন গুৰুৰ ওচৰত শৰণ লোৱা। তাৰপিছত আকৌ ব্ৰহ্মাই কৈছে যে তোমাক মই শৰণ লোৱাৰ কথা কৈছোঁ, হয় অন্য এজন গুৰুৰ ওচৰত, কিন্তু গুৰু হোৱাৰ যোগ্য এই পৃথিৱীত মই কাকোই দেখা পোৱা নাই। এজন গুৰু হ'বলৈ হ'লে অকল মানুহৰ কল্যাণৰ কথা চিন্তা কৰাই নহয়, চাৰিমুঠি জীৱৰ কল্যাণ যিয়ে চিন্তা কৰে, উৰণ বুৰণ গজন ভ্ৰমণ, এই চাৰিমুঠি জীৱৰ কল্যাণ যিয়ে চিন্তা কৰে তেওঁহে গুৰু হ'ব পাৰে। মই দেখিছোঁ সকলোৱেও কেৱল নিজৰ কাৰণেহে চিন্তা কৰে। আমি নিজকে উপলব্ধি কৰি চাব পাৰোঁ, আমি ভগৱানৰ নাম লওঁ, আমি কৃষ্ণগুৰু ঈশ্বৰ সেৱা কৰোঁ কেৱল নিজৰ উন্নতিৰ কাৰণে, নিজৰ কিবা এটা হওক বুলিহে আমি ভগৱানৰ নাম লওঁ। কিন্তু আমি দহৰ, সমাজৰ, দেশৰ, জীৱৰ কল্যাণৰ কাৰণে আমিও কৃষ্ণগুৰুৰ নাম নলওঁ। গতিকে আমি এই কথাটোতে বিচাৰ কৰি ল'ব পাৰোঁ যে গুৰু যিকি লগে সঁচাকৈ হ'ব নোৱাৰে। পৃথিৱীত যিমানবোৰ আমি মানুহ দেখিছোঁ সকলোবোৰ স্বাৰ্থপৰ, কেৱল নিজৰ কাৰণেহে। গুৰু এজন হ'বলৈ হ'লে নিস্বাৰ্থ হ'ব লাগিব, স্বাৰ্থ থাকিব নালাগিব। স্বাৰ্থ থাকিলে গুৰু কোনোদিনেই হ'ব নোৱাৰে। বিশ্বৰূপ ব্ৰহ্মাই কৈছে যে মই এজন লোক দেখিছোঁ, তেওঁ চাৰিমুঠি জীৱৰ কল্যাণ সাধন কৰিব নোৱাৰিলেও মানুহৰ কিন্তু কল্যাণ চিন্তা কৰে। সেইজনেই হ'ল বিশ্বৰূপ। বিশ্বৰূপে মানুহৰ কল্যাণ চিন্তা কৰে। তেওঁৰ ওচৰত তুমি শৰণ প্ৰাৰ্থনা মাগাগে, সকলো কথা বিৱৰি ক'বা। তেওঁ যদি শৰণ দিয়াৰ কাৰণে প্ৰস্তুত হয় তেনেহ'লে তেওঁৰ ওচৰত শৰণ ল'বা, তেতিয়া তোমাৰ মংগল হ'ব। এইবুলি কোৱাত ইন্দ্ৰই পাত্ৰ মন্ত্ৰী সকলোকে লৈ বিশ্বৰূপৰ ওচৰলৈ গ'ল আৰু বিশ্বৰূপৰ ওচৰত সেৱা জনাই বিশ্বৰূপক কৈছে, হে বিশ্বৰূপ, আমি শৰণবিহীন হৈছোঁ, গুৰুবিহীন হৈছোঁ, আৰু সেইকাৰণে আমাৰ দুখে কোলাই পাছে নধৰা হৈছে। আমাৰ গুৰুভাৰ গ্ৰহণ কৰি আমাক এই দুখ সাগৰৰ পৰা উদ্ধাৰ কৰিব লাগে। তেতিয়া বিশ্বৰূপৰ মহা আনন্দ, আজি ৰজাই মোৰ ওচৰত শৰণ ল'বলৈ আহিছে। ৰজাই যদি মোৰ শিষ্য হয় তেনেহ'লে মই ৰাজগুৰু হ'ম। কথাখিনি ভালদৰে ভাবি চিন্তি নাচাই বিশ্বৰূপে ক'লে যে আপুনি যদি মোৰ ওচৰত শৰণ লয় তেনেহ'লে মোৰ শৰণ দিয়াত একো আপত্তি নাই। লগে লগে ৰজা ইন্দ্ৰই শৰণ ল'লে, পাত্ৰ মন্ত্ৰী সকলেও শৰণ ল'লে। শৰণৰ ইমান ডাঙৰ তাৎপৰ্য, শৰণ লোৱাৰ লগে লগে ইন্দ্ৰই জানি কৰা পাপ, নাজানি কৰা পাপ, প্ৰজাসকলৰ পাপ, গোটেই পাপবিলাক গুৰুৰ গালৈকে গুচি গ'ল। গুৰুৱে সমস্ত পাপৰ বোজা গ্ৰহণ কৰিলে। শৰণ এইটোৱে, শৰণ দিয়াৰ লগে লগে গুৰুৱে শিষ্যৰ পাপটো প্ৰথমতে বহন কৰে আৰু তাৰপিছত তেওঁৰ সাধনাৰ শক্তিৰ দ্বাৰা পাপখিনি হজম কৰি দিয়ে বা নাশ কৰি দিয়ে। পাপ গোটেই বিশ্বৰূপৰ গালৈকে গুচি গ'ল। ইন্দ্ৰ পাপমুক্ত হ'ল, প্ৰজাসকল পাপমুক্ত হ'ল। পাপ দূৰ হোৱাৰ লগে লগে মনত আনন্দ আহিল, শান্তি আহিল, আৰু অন্যহাতে কি হ'ল, খেতি অলপ কৰিলে বহুত ফচল পোৱা হ'ল, শস্যই মৎস্যই নদন বদন হ'ল ৰাজ্যখন। এই যে প্ৰজাবিলাকৰ গাত বেমাৰ হৈছিল, পাপ দূৰ হৈ যোৱাৰ লগে লগে এই বেমাৰবিলাকো নাইকিয়া হ'ল। আৰু অন্যহাতে এই যে অন্য ৰাজ্যৰ ৰজাবিলাকে তেওঁৰ ৰাজ্য দখল কৰিবৰ কাৰণে সদায় ষড়যন্ত্ৰ কৰিছিল, সেইটোও বন্ধ হ'ল, শান্তি শান্তি। অন্যহাতে কি হ'ল, এই যে বিশ্বৰূপে ইন্দ্ৰ আৰু ইন্দ্ৰৰ প্ৰজাসকলৰ পাপ গ্ৰহণ কৰিলে। সৰু সুৰা পাপবিলাক যেনে পঞ্চ পাপ বা অন্যান্য পাপবিলাক
বিশ্বৰূপাই হজম কৰিলে, কিন্তু গুৰু যে দ্ৰোহ আচৰণ কৰিছিল ইন্দ্ৰই, সেই পাপখিনি কিন্তু বিশ্বৰূপাই হজম কৰিব নোৱাৰিলে, অজীৰ্ণ হৈ থাকিল। আৰু এই পাপে যেতিয়া তাৰ অন্তৰত ঠাই ল'লে, লগে লগে কি হ'ল, তাৰ মনত শান্তি নাইকিয়া হ'ল বিশ্বৰূপৰ মনত, আৰু কুচিন্তাই ঠাই ল'লে, অসতৰ সংগ লোৱাৰ ধাউতি হ'ল। সেই দুষ্টৰ সংগ লৈ দুষ্টসকলৰ লগত বহি মদ্যপান কৰা, আৰু ওলোটাই বৈষ্ণৱসকলক হিংসা কৰিবৰ কাৰণে, অন্যায় কৰিবৰ কাৰণে পৰামৰ্শ দিয়া হ'ল। যে পাপে অন্তৰত ঠাই লোৱাৰ লগে লগে মনটো কেনেকুৱা হ'ল, এইটো চিন্তা কৰিবলগীয়া কথা। এদিনাখন কি হ'ল, মহাৰাজা ইন্দ্ৰই গুৰু দক্ষিণা দিম বুলি তেওঁ ভাৰ ভেটি লৈ গৈছে, গৈ পেলাই দেখিছে বিশ্বৰূপাই দুষ্টসকলৰ সংগত বহি ভক্তসকলক হিংসা কৰিবৰ কাৰণে, অন্যায় কৰিবৰ কাৰণে পৰামৰ্শ দি আছে। ক্ৰোধত তেওঁ বশৱৰ্তী হৈ ইন্দ্ৰ মহাৰাজাই তৰোৱালেৰে বিশ্বৰূপাৰ শিৰচ্ছেদ কৰিলে। দুজন গুৰুৰ তেওঁ পাতকী হ'ল। বিশ্বৰূপৰ বৃহস্পতিক অপমান কৰাতেই ইমান ডাঙৰ পাপ, আৰু বিশ্বৰূপক নিধন কৰাত আৰু কিমান ডাঙৰ পাপ। এইকাৰণে গুৰুক যেতিয়া অৱহেলা কৰে, গুৰুৰ কথা যেতিয়া নামানিব, তেতিয়া বহু তেওঁৰ দুখ দুৰ্গতিয়ে আহি পেলাই হেঁচা মাৰি থাকে। এই গুৰু ভক্তি মানে কি? গুৰুৰ বাক্য পালন কৰা, গুৰুক আখৰে আখৰে, গুৰুই বিচাৰিছে মই দিব নোৱাৰোঁ, গুৰুই মাতিছে মই নেযাওঁ, মই নকৰোঁ, মই নোৱাৰোঁ, এনে মনোভাৱ লৈ যে গুৰুই মাতিছে মই নেযাওঁ, মই থাপনাতে বহি নাম লৈ থাকিম, গুৰুই এইটো কৰিব দিছে আমি এইখিনি নকৰোঁ, মই এনেকুৱা ধৰণে কৰিম, তেতিয়া গুৰু ভক্তিটো সিদ্ধ নহয়। আৰু এনেকুৱা এটা অপৰাধতে সেইজন লোক বহুত দুখী হৈ যায় আৰু বহুত কষ্ট ভোগ কৰিবলগীয়া হয়। সেইকাৰণে আমি সদায় মনত ৰাখিব লাগে, আমাৰ আচৰণত যাতে কোনোদিনে গুৰুৱে অসন্তুষ্ট নহয়। আমাৰ গুৰুজনা গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভু ঈশ্বৰৰ বাক্যবিলাক পালন কৰি থাকিলে আমাৰ সদায় উন্নতি হ'ব, আৰু বৰ্তমান ভকতসকলৰ উন্নতি হৈয়ে আছে। যিমানে প্ৰভুৰ কাৰণে খৰচ কৰিছে, সময় খৰচ কৰিছে, অৰ্থ খৰচ কৰিছে, ঈশ্বৰে দুগুণ ভক্তসকলক দি আছে। সেইকাৰণে ঈশ্বৰৰ নামত নিজক অৰ্পণ কৰিব লাগে। সকলোকে অৰ্পণ কৰি যেতিয়া ঈশ্বৰৰ কৰ্মত ব্ৰতী হ'ব, ঈশ্বৰে সদায় আমাক কৃপা কৰি থাকিব।